বহুত ভাল খবৰ আহি গ'ল আমাৰ সকলোৰে বাবে যেহেতু যিমানখিনি ক্যান্ডিডেটে বৰ্তমান অসম পুলিচৰ লিখিত পৰীক্ষাৰ বাবে ৰখি আছিল বা অসম পুলিচৰ লিখিত পৰীক্ষা দিবলৈ অপেক্ষা কৰি আছিল যে কেতিয়ালৈকে আমাৰ সেই লিখিত পৰীক্ষাবিলাক হ'ব আৰু যেহেতু বহুত ল'ৰা ছোৱালীয়ে এইটো অপেক্ষাতে আছিল যে আমাৰ সোনকালে ৰিটেন টেষ্টবিলাক হ'ব লাগে বা আমি সোনকালে পৰীক্ষাটো দিব পালে ভাল হ'লহেঁতেন এনেকুৱা যেটা ভাবি আছিলে সো ফাইনালি আমাৰ সকলোৰে বাবে ভাল এটা খবৰ আহি গ'ল তো মাত্ৰ তোমালোকে সাজু হৈ থকা আৰু অলৰেডি মই যোৱাকালি ভিডিঅ'টো আগবঢ়াইছোঁ যে আমাৰ অসম আৰক্ষীৰ লিখিত পৰীক্ষাবিলাক কেতিয়ালৈকে হ'ব বা কেতিয়ালৈকে আমাৰ এডমিট কাৰ্ডবিলাক দিব তাৰ ওপৰত এটা সৰুকৈ মই এটা ভিডিঅ' আগবঢ়াইছিলোঁ যিটো নেকি ভালদৰে এক্সপ্লেইন কৰা নাই ঠিক আছে তো যেহেতু 26 জানুৱাৰীৰ দিনা আমাৰ গণতন্ত্ৰ দিৱসৰ দিনা আমাৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই কিছুমান বহুত ভাল খবৰ বা বহুত ভাল মানে কথা আমাক কৈছিলে আৰু সেই কথাখিনিৰ মাজতে আমাৰ যিমানখিনি কেণ্ডিডেট আছে তো সেই কেণ্ডিডেটখিনিৰ কাৰণে এটা বহুত ভাল কথা এটা বা বহুত ভাল খবৰ এটা ঘোষণা কৰিছিলে যে আমাৰ ৰিটেন টেষ্টৰ বিষয়ে মোক দুই এজনে সুধি আছে অসম পুলিচৰ ৰিটেন কেতিয়া হ'ব মই ভাবো যে ফেব্ৰুৱাৰী মাহ নহলে মাৰ্চৰ প্ৰথম ভাগতে আমি অসম পুলিচৰ কনিষ্টবল সকলৰ পৰীক্ষাৰ ৰিটেন টেষ্টৰ কাম আমি সমাপন কৰিম আজি ঠিক আছে যেহেতু বহুখিনি ল'ৰা ছোৱালী এবি হওক ইউবি হওক কনষ্টেবল ড্ৰাইভাৰ হওক এপিআৰ ৰাইডাৰ মেছেঞ্জাৰ হওক লাগিলে বটমেন হওক ফায়াৰ এণ্ড ইমাৰ্জেঞ্চি ছাৰ্ভিচ তো যিমানখিনি পদতে ফিজিকেল টেষ্ট ক্লিয়াৰ কৰি থৈছে বা ফিজিকেল টেষ্টত ভাল নম্বৰ সংগ্ৰহ কৰি থৈছে তো সেইসকলে বৰ্তমান অপেক্ষা কৰিছে যে আমাৰ লিখিত পৰীক্ষাবিলাক লাগে বা লিখিত পৰীক্ষাবিলাক জলদি হ'ব লাগে ঠিক আছে তো সেই লিখিত পৰীক্ষাবিলাক কেতিয়ালৈকে হ'ব তাৰ ওপৰত মামাই ধুনীয়াকৈ ভিডিঅ' এটাত জৰিয়তে যিহেতু প্ৰেছ কনফাৰেঞ্চ নহয় বাৰু যিহেতু নিজৰ পেজত আপলোড কৰিছিলে আৰু সেই পেজৰ ভিডিঅ'টো মই যোৱাকালি আপলোড দিছোঁ সৰুকৈ তো 1 মিনিটমানৰ আছিলে যে তোমালোকৰ ৰিটেনছবিলাক কেতিয়ালৈকে হ'ব চ' মাত্ৰ কি কৰিব লাগিব যে আমি এতিয়া মাত্ৰ পঢ়ি থাকিব লাগিব আৰু বেছি সময় বা বেছি দিন নাই ঠিক আছে তো যিহেতু আৰু প্ৰায় এমাহ এটা সময় আছে আৰু এমাহৰ পিছত কি হ'ব যে আমাৰ অসম আৰক্ষীৰ যিমানখিনি পদ আছিলে এবি ইউবি কনষ্টেবল ড্ৰাইভাৰ ৰাইডাৰ মেছেঞ্জাৰ তাৰপিছত এপি আৰু লাগিলে তোমালোকৰ এপিআৰ কমিউনিকেশ্যন আৰু বটমেন আৰু ফায়াৰ এণ্ড ইমাৰ্জেঞ্চি ছাৰ্ভিচৰ যিমানখিনি পদৰ ৰিটেন টেষ্ট হ'বলগীয়া আছিলে তো সেই ৰিটেন টেষ্টবিলাকৰ ফাইনেলি ডেট ঘোষণা কৰিছে তো ফেব্ৰুৱাৰী মাহৰ লাষ্টৰ পিনে নহ'লে মাৰ্চ মাহৰ ফাৰ্ষ্ট উইক মানৰ ফালে তোমালোকৰ যিমানখিনি পদৰ ৰিটেন টেষ্ট হ'বলগীয়া বা লিখিত পৰীক্ষা হ'বলগীয়া আছিলে তো সেই লিখিত পৰীক্ষাবিলাক হ'ব তো মাত্ৰ তোমালোকে ভালদৰে পঢ়ি থকা আৰু মাত্ৰ 1 মান্থ ঠিক আছে তো 1 মান্থ অপেক্ষা কৰক আৰু তোমালোকৰ প্ৰায় যদি চাবলৈ যাওঁ ফেব্ৰুৱাৰীৰ 25 মানলৈকে বা ফেব্ৰুৱাৰী 20 মানৰ পিছত তোমালোকৰ অফিচিয়েলি নটিফিকেশ্যন আহি যাব তো তোমালোকে মাত্ৰ প্ৰিপেৰেশ্যন চলাই থকা যে ভালদৰে ৰিটেন টেষ্টটো ক্লিয়াৰ কৰিব পৰা ঠিক আছে তো তোমালোকৰ ফেব্ৰুৱাৰী 20 তাৰিখৰ পিছত অফিচিয়েলি নটিফিকেশ্যন আহি যাব আৰু 25 তাৰিখৰ পিছত হয়তো এডমিট কাৰ্ডবিলাকো আহি যাব পাৰে তো মাৰ্চ মাহৰ ফাৰ্ষ্ট উইক নহ'লে ফেব্ৰুৱাৰী মাহৰ লাষ্ট উইক মানৰ ফালে তোমালোকৰ ৰিটেন টেষ্টবিলাক হৈ যাব পাৰে ঠিক আছে তো ভালদৰে তোমালোকে পঢ়ি থাকা আৰু ভালদৰে ৰিটেন টেষ্ট ক্লিয়াৰ কৰিবলৈ চেষ্টা কৰা ঠিক আছে তো মাত্ৰ তোমালোকে আৰু এমাহ অপেক্ষা কৰা তো যিহেতু আমাৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই যোৱাকালি 26 জানুৱাৰী গণতন্ত্ৰ দিৱসৰ দিনা ধুনীয়াকৈ আমাক ভাল খবৰ এটা লৈ আহিছে যে আমাৰ ৰিটেন টেষ্টৰ কথা ক'লে বা আমাৰ ADRD থাৰ্ড গ্ৰেড ফৰ্থ গ্ৰেডৰ ৰিজাল্টৰ কথা ক'লে বা লগতে আমাৰ SI OMR চিট দিয়াৰ কথা ক'লে যে অলৰেডি SI OMR চিট দি দিলে চ' সকলোবিলাকৰ মাজত আমাৰ যিখিনি কনষ্টেবল লেভেলৰ পদ আছিলে অসম পুলিচৰ আৰু যিখিনি ল'ৰা ছোৱালী ৱেইট কৰি আছিল তো এই সকলোৰ কাৰণেও ভাল খবৰ এটা দি দিলে ঠিক আছে মাত্ৰ এতিয়া আমি এমাহ অপেক্ষা কৰিব লাগিব আৰু ফেব্ৰুৱাৰী 20 তাৰিখৰ পিছত আমাৰ অফিচিয়েলি নটিফিকেশ্যন আহি যাব তাৰপিছত তোমালোকৰ 25 তাৰিখৰ পিছত হয়তো এডমিট কাৰ্ডো পাই যাব পাৰে ঠিক আছে মাত্ৰ অপেক্ষা 1 মান্থ তো ভালদৰে প্ৰিপেৰেশ্যন চলাই থকা সকলোকে মোৰ ফালৰ পৰা বেষ্ট উইচেছ যেন তোমালোকৰ সপোনবিলাক পূৰণ হওক আৰু ভালদৰে ৰিটেনছত ভাল নম্বৰ সংগ্ৰহ কৰিব পাৰে তাৰে কামনা কৰে ঠিক আছে বাই বাই নেক্সট ভিডিঅ'ত আকৌ আহিম কিবা সুধিব লাগিলে ইনষ্টাগ্ৰামত যাওক সঞ্জীৱ অসম বুলি চাৰ্চ কৰক নহ'লে ডিছক্ৰিপশ্যনত লিংক আছে পেজটো ফ'ল' কৰিব আৰু মেছেজ কৰিব ভিডিঅ' দিম লগতে যদি চেনেলটো ছাবস্ক্ৰাইব কৰা ছাবস্ক্ৰাইব কৰক আৰু এনেকুৱা ইনফৰ্মেশ্যন ভিডিঅ'ৰ ভিডিঅ'বিলাক শ্বেয়াৰ কৰি থাকিব আৰু বেল আইকনে প্ৰেছ কৰিব যেন ভিডিঅ'বিলাক আগতে তোমালোকে চাবলৈ পোৱা আৰু কনষ্টেবল লেভেলৰ বাবে বা এপিআৰ ৰাইডাৰ মেছেঞ্জাৰৰ বাবে কিবা যদি সুধিবলগীয়া থাকে তেতিয়াহ'লে মোক কমেণ্ট কৰক নহ'লে অলৰেডি মই কৈছোঁ ইনষ্টাগ্ৰামত মেছেজ কৰিব আৰু মই ভিডিঅ' দিম আৰু তোমালোকে মাত্ৰ কমেণ্ট কৰি যাওক ঠিক আছে বাকী তোমালোকৰ স্কিলছৰ বাবেও বেষ্ট উইচেছ দেন ভালদৰে স্কিলছবিলাক দিয়া আৰু তোমালোকৰ হয়তো এইটো মাহৰ লাষ্টৰ পিনে নহ'লে হয়তো ফেব্ৰুৱাৰী মাহৰ ফাৰ্ষ্ট উইক মানৰ ফালে হয়তো এডমিট কাৰ্ড আহি যাব পাৰে মাত্ৰ তোমালোকৰ স্কিলছ কাৰণে অপেক্ষা কৰা ঠিক আছে বাই বাই নেক্সট ভিডিঅ'ত আকৌ আহিছোঁ আজিলৈ বিদায় জয় অসম বাই বাই